চকুৰ পতাত চুমাখি চিৰি যায় মই ঘৰ নাচোনে পৃথিৱী কপালে সেউজহাৰ আজি বাতৰি পাই উপচি আহে কৰি যাৰে জোৱাৰ কোহে কোহে সৰু গীতি নৱৰকা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটাৰ ব্লগলৈ আপোনালোকে সকলোকে স্বাগতম। আজি হাজবেণ্ডৰ ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাই আছে তেতিয়াহ'লেতো সকলোৱে গম পায় যে মোৰ গাটো ভাল নথকাৰ কাৰণে মই মাৰ ঘৰত আছিলোঁহি। আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। সকলোখিনি কাপোৰ ভালদৰে জাপি লওঁ বুলি লৈছোঁ। মই যিহেতু তিনিচুকীয়াত বজাৰ কৰিবলৈ গৈছিলোঁ, আপোনালোকেতো আগৰ ভিডিঅ' যদি মোৰ চাইছে তেতিয়াহ'লেতো গম পায় যে মই কাপোৰ বজাৰ কৰি থৈছোঁ। তাকে ভালদৰে জাপি লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ মই কেৰি বেগত ভৰাই ল'ম এতিয়া। সেয়া হৈ গ'ল মোৰ। গধূলি চাহ কাপৰ লগত অলপ মেগী খালোঁ। এয়া মায়ে ঘৰলৈ যাম বুলি পদুনা অলপ চাটনি বনাব লৈছে। ইয়াতে আছে মচন্দৰী পাত, পদুনা, ভেদাইলতা, ভোট জলকীয়া, আৰু নৰসিংহ আৰু নহৰু। ইয়াত ধুনীয়াকৈ মায়ে পিচি লৈছে। কি ধুনীয়া চেণ্ট মাৰিছে নহয়, কি ক'ব আৰু ৰাইজ। এয়া হৈ গ'ল চাটনি পিছা। ঘৰলৈ যাম বুলি দাদাই অলপ চিকেন আনিছিলে, তাকে অলপ ভাজি লওঁ বুলি ভাবিছোঁ। একেবাৰে মই চিম্পুলকৈ বনাম। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকেও এনেকৈ বনাই খাবচোন। এনেদৰে খাই আচলতে বহুতেই ভাল লাগে। মই ইয়াতে বেছি মছলা প্ৰয়োগ নকৰোঁ। ঘৰুৱাভাৱে যিখিনি মছলা মায়ে খুন্দি ৰাখিছিলে সেই মছলাখিনি দিয়ে ৰেচিপিটো বনাম। গোটেইখিনি ধুনীয়াকৈ মই মিহলাই ভাজি আছোঁ। যিমান পাৰে আপোনালোকে চিকেনখিনি কম জুইত বনাবলৈ চেষ্টা কৰিব। মই কিন্তু কম জুইতে বনাওঁ। এয়া মই নৰসিংহ পাত অলপ মিক্সিত খুন্দি লৈছিলোঁ। এয়া মই নৰসিংহ অলপ দি ল'লোঁ। এয়া ধুনীয়াকৈ উতল আহি গৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে। এয়া কোমোৰা আৰু আলু, অলপ চিকেন আছিলে, চিকেনৰ লগত বনাওঁ বুলি ভাবিছোঁ। আপোনালোকে কোমোৰাৰ লগত ব্ৰইলাৰ খাইছেনে? খাই চাবচোন, বহুতে ভাল লাগে। হাজবেণ্ডৰ ঘৰলৈ যিহেতু যাম, মায়ে পূৰা ধুনীয়াকৈ খুৱাই পঠিয়াব বিচাৰে। আপোনালোকেও চাগে যিবোৰ ছোৱালী বিয়া হৈ যোৱাৰ পিছত মাকৰ ঘৰলৈ যেতিয়া আহে আৰু মোৰ দৰে যেতিয়া যাবলৈ হয় হাজবেণ্ডৰ ঘৰলৈ বুলি, তেতিয়া চাগে আপোনালোককো এনেকৈ মাহঁতে বনাই খুৱায়। এয়া টুকলু পূৰা মোবাইল শ্বট ব্যস্ত।
এয়া দেখিছেনে ইমান ধুনীয়া এয়া টুকলু ভাত অলপ খুৱাই দিওঁ বুলি ভাবিছোঁ এয়া হৈ গ'ল আমাৰ খানা এয়া নৰসিংহ আৰু চিকেন আৰু কোমোৰা আলু আৰু চিকেন এয়াৰ চাটনি এয়া হাজবেণ্ডে ভাত খাই আছে কোনটো খাই ভাল লাগিছে কোৱাচোন কোনখন চব্জি বেছি ভাল লাগিছে ইয়াত মছলা বেছি নাই দিয়া মই একদম চিম্পুলকৈ বনাইছোঁ দুইখন এইখন হৈছে নৰসিংহ আৰু চিকেন লেগ পিচ আৰু এইখিনি হৈছে কোমোৰা আলু আৰু মাংস এয়া হৈছে পদুনা মছন্দৰী ভেদাইলতা নৰসিংহৰ চাটনি ভাল লাগিছেনে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ প্ৰায় 9টামান বাজিলে আমি খাই বৈ আজৰি হৈ এয়া মা ৰৈ থাকে সদায় মই অহা টাইমত মায়ে বাটলৈ চাই ৰৈ থাকে বহুতে বেয়া লাগে সেই সময়কণ হাজবেণ্ডে কয় তুমি ৰাতি আহিবৰ কাৰণে নথবাচোন বুলি কিন্তু কি কৰিব পৰিস্থিতি এনেকুৱা আহিবতো লাগিবই নি হাজবেণ্ডৰ ঘৰলৈ বুলি বিয়া হ'লোঁ যিহেতু